নমস্কাৰ মই জিমনি আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে। আজি মই বগা সৰিয়হৰ সৈতে বনোৱা কণীৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। লগতে আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো। প্ৰথমতে মই 4টা কণী লৈছোঁ আৰু কণীকেইটাক বইল হ'বলৈ দিছোঁ। মই 1 ঘণ্টামান আগত বগা সৰিয়হ তিয়াই ৰাখিছিলোঁ। এতিয়া এটা মিক্সাৰত জালুক, জিৰা, পাঁচফোৰণ, ধনিয়া গুটি, পকা জলকীয়া, নহৰু আৰু লগতে তিয়াই ৰখা সৰিয়হখিনি দি ভালদৰে এটা পেষ্ট বনাই লৈছোঁ। তাৰপিছত আকৌ অকণ সোৱাদ অনুসৰি নিমখ দি ভালদৰে আৰু এবাৰ মিহি কৰি গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনি কৰালৈ কণীকেইটা বইলে হৈ গ'ল। এতিয়া কণীকেইটা ভালদৰে বাকলি গুচাই ল'ম। এইফালে আকৌ কণীকেইটা ভাজিবলৈ টাৱা এখন গৰম হ'বলৈ দিছিলোঁ। তাত মিঠাতেল অকণমান দি হালধি আৰু নিমখ ছটিয়াই লৈছোঁ। লৈ কণীকেইটা অলপ ভালদৰে ৰঙচুৱা হোৱালৈ ভাজি লৈছোঁ। এতিয়া আকৌ পেন এটা গৰম হ'বলৈ দিছোঁ। তাত এচামুচ মিঠাতেল দিছোঁ আৰু তেজপাত আৰু পিঁয়াজ কেইটুকুৰামান দি দিছোঁ। পিঁয়াজৰ ৰং ৰঙচুৱা হোৱালৈ অলপ সময়ৰ বাবে মই ভাজি লৈছোঁ। তাৰপিছত পিচি লোৱা সৰিয়হখিনি পেনত দি দিছোঁ আৰু অলপ সময়ৰ বাবে মই লৰাই লৈছোঁ। প্ৰায় 5 মিনিট সময় মই এইদৰে ভালদৰে ভাজি ল'ম। এতিয়া ৰৈ যোৱা গ্ৰাইণ্ডৰ সৰিয়হৰ পেষ্টখিনিতে মই অকণমান পানী দি সেইখিনিয়ে কেৰাহীটোত দি দিছোঁ। এয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ, হালধি গুড়ি, লগতে আধা চামুচ কৰি জিৰা গুড়ি, ধনিয়া গুড়ি আৰু গৰম মছলা দি ভালদৰে লৰাই লৈছোঁ। ভালদৰে উতলি উঠাৰ পিছত মই ভাজি লোৱা কণীকেইটা আঞ্জাখনত দি দিছোঁ। এতিয়া কণীকেইটাৰ সৈতে 5 মিনিটমান আকৌ এবাৰ ভালদৰে উতলিবলৈ দিছোঁ। আৰু এয়া শেষত গাৰ্নিছ কৰিবলৈ মই মান ধনিয়াৰ পাত অকণমান ছটিয়াই দিছোঁ। এয়া আমাৰ সৰিয়হৰ সৈতে বনোৱা কণীৰ ৰেচিপি সম্পূৰ্ণৰূপে ৰেডি হৈ উঠিলে। আপোনালোকে বাৰু ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। তেনেহ'লে আহিছোঁ আপোনালোকক আকৌ এবাৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে।